নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম যে মই 3 তাৰিখ মানে 3 দিনৰ পৰা ভিডিঅ' দিয়া নাই আৰু আজি সম্পূৰ্ণৰূপে মই 9 দিন হ'ল। 9 দিনলৈকে মই কি কৰিলোঁ, কেনেকৈ ৰাখিলোঁ তাৰে ওপৰত মই ভিডিঅ'টো লৈ আহিছোঁ। আৰু যদি আপোনালোকেও সবিশেষ জানিব বিচাৰে তেন্তে মোৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব। আহকচোন দেৰি নকৰি আজিৰ ভিডিঅ'টো চাই লওঁ। বন্ধুসকল, কইলৰ ফাৰ্ষ্ট ব্ৰুডিং কৰোঁতে 2 দিন বা 3 দিন, ফাৰ্ষ্ট এদিন 2 দিন 3 দিন, এই 3 দিন বহুত যত্ন ল'ব লাগে। তাৰপিছত কোনো ধৰণৰ বেছি প্ৰব্লেম নাই, ধুনীয়াকৈ আৰম্ভ কৰি যাব পাৰি বা মৰ্টেলিটি নাই। মোৰ 300 মই আনিছিলোঁ, 300ৰ মোৰ মৰ্টেলিটি অনলি 3টা মৰ্টেলিটি হৈছে, মোৰ 200 হৈছে। এনে কিন্তু কোনো ধৰণৰ প্ৰব্লেম অহা নাই। আৰু আপোনালোকেও ঠিক ভালদৰে ব্ৰুডিং কৰিব আৰু যিটো তাপ আছে সেইটো মেইনটেইন কৰি ৰাখিব। তাৰে পিছত আৰু এতিয়া চাওক কি ধুনীয়াকৈ ডাউৰি আছে, মানে আজি 9 দিন হ'ল। মোৰ 9 দিনত প্ৰায় সম্পূৰ্ণৰূপে পাখি আহিবই ধৰিছে আৰু এদিন বা 2 দিনৰ ভিতৰত মই সম্পূৰ্ণৰূপে পাখিটো আহি যাব আৰু গ্ৰথটো ধুনীয়াকৈ লৈছে। আৰু যিটো মোৰ ঘৰ, সেইটো ঘৰ এনেকৈ মই দাঙি দিছোঁ, দাঙি দি মই ৰাখিছোঁ আৰু চাৰিওফালে যাতে বতাহটো আহে। আৰু সেইফালে অলপমান বেলেগৰ মানুহ আছে, সেইকাৰণে মই সেইটো ছাইডটো মই দিয়া নাই আৰু ধুনীয়াকৈ দিছোঁ। আৰু যিটো মেডিচিন সম্বন্ধে, মেডিচিন ফাৰ্ষ্ট 3 দিন আপোনালোকে এই ভিমাৰলটো দিব, ভিমাৰলটো দি নেক্সট 3 দিন অক্সটোভেটটো দিব। আৰু মাজতে যোনদিনা ভিমাৰলটো দিয়া চেষ্টা কৰিব তাৰে মাজতে দুটা মিহলি কৰি 3 নম্বৰ দিনা এক টাইম সেই দুটা মিহলি কৰি দিব, যাতে পোৱালিখিনি অলপ ষ্ট্ৰং হৈ থাকে। আৰু 3 দিন এইটো 3 দিন সেইটো 3 দিন দিয়াৰ পিছত মাজতে 2 দিন গেপ লৈ নেক্সট ভিটামিনটো দিব। তাৰে পিছত নেক্সট ভিটামিনটো 2 দিন দিব, তাৰপিছত নেক্সট আৰু কেলছিয়ামটো 2 দিন দিব। ঠিক তেনেদৰে মানে 2 দিন গেপ, সপ্তাহত 2 দিন কেলছিয়াম আৰু ভিটামিন এইটো দি থাকিব। আৰু মৰ্ণিং আপোনালোকে এটা কাম কৰিব, পাৰিলে খালী পানী অনলি পানীটো দি পূৰা চিকচিকীয়া কৰি দিব তলখন। পানী দি মুচিব কোৱা নাই, যিটো পায়খানা কৰে বা মলমূত্ৰ আছে সেইটো আপোনালোকে ধুনীয়াকৈ চাফা কৰিব। ডেইলি মৰ্ণিং এক টাইম কৰিব, তেতিয়াহ'লে বেছি চেণ্টটো নাহে আৰু পোৱালিৰ কাৰণে কোনো ধৰণৰ প্ৰব্লেম নহয়। এতিয়া চাওক, দিনৰ ভাগত মই কোনো ধৰণৰ লাইট ইউজ কৰা নাই, কাৰণ তাপটো ঠিকে আছে আৰু ধুনীয়াকৈ আছে। পোৱালিবিলাক চাব পাৰে। আৰু জেগাটো অলপ মোৰ ঠেক হ'ল, মই আজি বহল কৰিম। আৰু যাতে বাহিৰৰ পৰা অলপমান, যেতিয়া পোৱালিখিনি 4-5 দিন হ'ব, বাহিৰৰ পৰা যাতে মুকলি কৰি দিব পৰা সুবিধা এটা থাকে, যাতে ভিতৰতে গেছ হৈ নাযায়। আৰু যদি সম্পূৰ্ণৰূপে এইটো নিশ্চয় বুজি পালে, আৰু যদি কিবা বুজিব বা জানিব থাকে তেন্তে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, আৰু কিবা জানিব থাকিলে সুধিব। আজিলৈ ভিডিঅ'টো জয় অসম।